বছৰৰ কোনটো মাহত বেছি কণ্ডম বিক্ৰী হয় জানিলে আচৰিত হ'ব আপুনি বিক্ৰী হয় এইখিনি সময়ত কণ্ডমৰ চাহিদা ভাৰতীয়সকলে বছৰৰ এই 10 দিনত অধিক কণ্ডম কিনে শীতকালত বা গ্ৰীষ্মকালত নহয় উৎসৱৰ বতৰত ই বৃদ্ধি পায় কণ্ডম বিক্ৰী কৰা ই বহুবিধ এক প্ৰতিবেদন অনুসৰি বিক্ৰেতাসকলে কয় যে উৎসৱৰ সময়ত কণ্ডমৰ বিক্ৰী 25 পৰা 50% বৃদ্ধি পায় এই সময়ছোৱাত কণ্ডমৰ বিক্ৰী কিয় বাঢ়ি যায় সেই কথা জানিলে আপুনি আচৰিত হ'ব নৱৰাত্ৰিৰ সময়ত বৃদ্ধি কণ্ডমৰ বিক্ৰী গুজৰাটৰ লগতে আন ৰাজ্যত কণ্ডমৰ বিক্ৰী আশ্চৰ্যজনক বিক্ৰেতাসকলে কয় যে কণ্ডম এনেকুৱা ফেচ ক্ৰীম নহয় যাৰ বিজ্ঞাপন দি বিক্ৰী বৃদ্ধি কৰিব পাৰি যাৰ বাবে এতিয়া ই এক উপযোগী বস্তু বিশেষজ্ঞসকলে কয় যে কণ্ডমৰ প্ৰতি আৰু ভয় বা লাজ নাই গতিকে সকলোৱে সহজে কিনিব পাৰিব এই উৎসৱৰ দীঘলীয়া বন্ধ সকলোৰে ব্যস্ততাৰ পৰা আঁতৰি আহি ভাল সময় পাৰ কৰিব বিচাৰে নতুন প্ৰজন্মৰ বিবাহৰ পূৰ্বৰ কোনো ঘনিষ্ঠতা নাই ফলত কলেজৰ ছাত্ৰ ছাত্ৰীসকলেও কণ্ডম ক্ৰয় কৰিছে